আল্লাহ তাআলাই উল্লেখ কৰিছে সূৰা বাকাৰা আয়াত নম্বৰ 121 নম্বৰ আয়াতত যে এওঁলোকক কোৰআন দিয়া হৈছে, কিতাপ দিয়া হৈছে আৰু ইয়াতলুনাহু তাক তিলাৱত কৰিব আৰু হাক্কা তিলাৱতি যেনেকুৱা তিলাৱতৰ হক আদায় কৰিব লাগে। কোৰআন এনেকুৱা এটি কিতাপ, এটি গ্ৰন্থ অকল তিলাৱত কৰিলেই নেকি হ'ব, ইবাদত হ'ব তেনেকুৱা কথা নহয়। কোরআনৰ ফালে যদি মহব্বতৰ দৃষ্টিত এবাৰ চোৱা যায় সেইটো ইবাদত। কোরআন শরীফ ধৰিলেও নেকি আছে পবিত্ৰ সহকাৰে। কোরআন শরীফৰ এটা এটা আখৰৰ প্ৰতি যদি আপুনি দৃষ্টি কৰে তথাপিও সওয়াব পোৱা যায়। কোরআন শরীফ শুনিলেও সওয়াব পোৱা যায়। আৰু কোরআনৰ লগত যদি সম্পৰ্ক হৈ যায়, কোরআনৰ লগত যদি সম্পৰ্ক হৈ যায়, কোরআন কাৰীমৰ লগত যদি আপোনাৰ এটা সম্পৰ্ক থাকে, প্ৰতিদিন আপুনি তিলাৱত কৰে, তাৰ মকাম আৰু মৰ্যাদা আৰু বুলন্দ হ'ব আৰু উচ্চ হ'ব। যেনেকৈ ঘৰত আমি কিছুমান কাপোৰৰ টুকুৰা আমি দেখা পাওঁ, কিন্তু সেই কাপোৰৰ টুকুৰা ক'ৰবাত পৰি থাকে, এটুকুৰা আধা মিটাৰ কাপোৰ ক'ৰবাত পেলাই দিছে, কোনোবাই হাত মুচিছে, কোনোবাই পেলাই দিছে, ভৰিৰ তলত আহি গৈছে। কিন্তু সেই কাপোৰৰ টুকুৰা যেতিয়া আপুনি কোরআন মেৰাই থোৱাৰ কাৰণে বস্তাৰ নিচিনা, বেগৰ নিচিনা বনাই দিছে, তেনেহ'লে সেই কাপোৰৰ টুকুৰা কোরআনৰ লগত সম্পৰ্ক হোৱাৰ কাৰণে সেই কাপোৰৰ টুকুৰাৰ ওপৰতেই আপুনি চুমা খাব, অথচ তাৰ ভেলিউ ইমানখিনি নাছিল, সন্মান নাছিল। সন্মান বাঢ়ি গ'ল, ইজ্জত বাঢ়ি গ'ল। কাপোৰৰ টুকুৰাৰতো কোনো আত্মা নাই, বেজান হয়। আমি মমিন মুছলমান, আমাৰতো আত্মা আছে। আমাৰ সম্পৰ্ক যদি কোরআনৰ লগত হয়, আমার মর্যাদা, আমার সম্মান ক'ৰ পৰা ক'ত গুচি যাব। আজি আমি পেৰেশান, ঘৰে ঘৰে অভিযোগ, ঘৰত বৰকত নাই, কোরআন আছে কিন্তু তিলাৱত নাই। কোনো ঘৰ এনেকুৱা চাগে নাই যি ঘৰত কোরআনে কাৰীম নাই, আছে। বছৰকে বছৰ থৈ দিয়া আছে, ওপৰত তক্তাৰ ওপৰত ৰখা আছে, সাজাৰ ওপৰত আছে, তাতে মকৰাৰ বাঁহ সাজিছে, ধূলি বালি। কোনোবা দিন কোনোবা এজনে মৰিব, তাৰপিছত সেইটো পাৰি পঢ়াৰ কাৰণে, তথাপিও বেলেগক দি পঢ়াবলৈ। এইবিলাক কথা বাস্তৱ কথা। আমাৰ সম্পৰ্ক যদি কোরআনৰ লগত নহয়, আমি শান্তিৰ আশা কৰিব নোৱাৰোঁ। এই কথা ইয়াতে কোৱা হৈছে যে হাক্কা তিলাৱতি, তিলাৱতৰ হক আদায় কৰিব। তিলাৱতৰ হক কি? কোরআন অকল তিলাৱত কৰাৰ নহয়, কোরআনৰ ওপৰত নিজৰ জীৱন বাস্তৱায়ন কৰাৰ কথা আছিল। এইটোতো থাৰ্ড ষ্টেপত যায়। আমিতো তিলাৱতেই নিশিকিলোঁ, তাৰপিছত কোরআন বুজিম কেতিয়া? এইটো ছেকেণ্ড ষ্টেপ, দ্বিতীয় নম্বৰ পদক্ষেপ। কোরআন রিডিং পঢ়া, তাৰপিছত কোরআন আমি কোরআন অৰ্থ সহকাৰে তাৰ এক্সপ্লেনেশ্যন, তাৰ ব্যাখ্যা বিশ্লেষণ কৰি আমি কোরআন পঢ়ি বুজি তাৰপিছতহে নিজৰ জীৱনত আমাৰ লাইফ ষ্টাইলটো কোরআনৰ লাইফ ষ্টাইল বনাব লাগিব। এইটোতো থাৰ্ড নম্বৰ। বহুতেই চিন্তা কৰোঁ, আমি দিনৰ ওপৰত চলাৰ কাৰণে চৰ্চা কৰোঁ, চিন্তা কৰোঁ, কিন্তু আমি থাৰ্ড ষ্টেপত গৈ আছোঁ। প্ৰথম নম্বৰত আমি নাই, তিলাৱত আমি নোৱাৰোঁ। বহুতে কয় আমি বাংলা কোরআন কিনি লৈছোঁ, বাংলাটো উচ্চাৰণ ঠিক নহ'ব, কেনেকৈ বুজাওঁ? বহুত সেন্সিটিভ কিতাপ হয়, বাংলা উচ্চাৰণ ঠিক নহ'ব, কেনেকৈ? সৰু সুৰা ভুল নহয়, এইবিলাক ডাঙৰ ভুল হৈ যাব। কুল ইয়া আইয়ুহাল কাফিৰুন লা আ'বুদু মা তা'বুদুন, লা আ'বুদু মা তা'বুদুন, লা আ'বুদু আমি ইবাদত নকৰোঁ, মা তা'বুদুন তোমালোকে যাৰ পূজা কৰা। এতিয়া লা আ'বুদু দীঘল কৰিব লাগে, বাংলাত লিখিলে, অসমীয়াত লিখিলে দীঘলকৈ কেনেকৈ আকৌ সেইটো লিখা থাকিব, লতাকাৰ লা থাকিব। তেতিয়াতো আপোনাৰ মাইণ্ড আছে লা আ'বুদু পঢ়ি দিব, লাম তাকিদ হৈ যাব। ওলামায়ে কেৰাম জানিব, লাম তাকিদৰ মিনিং হৈছে তুমি যাৰ ইবাদত কৰা তাৰ ইবাদতো ময়ো কৰোঁ। লা আ'বুদু আৰু লা আ'বুদু কিমান ডিফাৰেঞ্চ হৈ গ'ল। ঠিক সেনেকৈ আমি দুৱাই কুনুতৰ মাজতো পঢ়োঁ, ৱালা নাকফুৰুকা ৱানাশকুৰুকা ৱালা নাকফুৰুকা, পঢ়ো না নাই বেতিৰ নামাজত দুৱাই কুনুতত? ৱানাশকুৰুকা ৱালা নাকফুৰুকা, আমি আপোনাৰ শুক্ৰিয়া আদায় কৰোঁ। ৱানাশকুৰুকা ৱালা নাকফুৰুকা, আমি আপোনাৰ নাশুক্ৰি নকৰোঁ, কুফুৰি নকৰোঁ, আপোনাক অস্বীকাৰ নকৰোঁ। ৱালা যদি দীঘল নকৰি ৱালা নাকফুৰুকা পঢ়ি দিওঁ, আপনার শুক্রিয়া আদায় কৰোঁ আৰু আপনাৰে নাফৰমানি কৰোঁ। বাংলাত কেনেকৈ হ'ব? অসমীয়াত কেনেকৈ এইবিলাক শুদ্ধ হ'ব? ইংলিছত কেনেকৈ হ'ব? কয় আমি মিনিং জানো, মিনিং পঢ়িব পাৰোঁ। মিনিং পঢ়ি ছেকেণ্ড ষ্টেপটো এটা লজিক থাকিব লাগিব। আপুনি 2 নম্বৰ চিৰিত কিয় ভৰি ৰাখে? 1 নম্বৰত ৰাখিব লাগিব। বেয়া নাপাব, বহুতেই পঢ়িব পাৰে, মিনিঙো জানে, অৰ্থও জানে, কিন্তু চেষ্টা কৰি আছে, আলহামদুলিল্লাহ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ কাৰণে বয়স লিমিটেশ্যন নাই। আমাৰ বয়সীয়াল মানুহবিলাক যে জাগাই জাগাই পঢ়ি আছে, আমাৰ মছজিদত পঢ়ি আছে, মই কৈছিলোঁ 76 বছৰ 77 বছৰ বয়সৰ বৃদ্ধ মানুহ, এওঁলোকে কোরআন পঢ়ি আছে আৰু
ফুল কনফিডেন্সত পঢ়ি আছে, কৈ আছে মই কোৰাণ পঢ়িব পাৰোঁ দেখোন, নিজে যায় ব্লেকবোৰ্ডত যায় প্ৰেক্টিছ কৰাই দিয়ে। তো মই কৈ আছিলোঁ যে কাপোৰৰ টুকুৰা এটা কোৰাণৰ লগত সম্পৰ্ক থকাৰ কাৰণে তাক আমি চুমা খাওঁ, আৰু আমি মানৱ জাতি, শ্ৰেষ্ঠ জাতি, মমিন মুছলমান, কোৰাণৰ লগত সম্পৰ্ক হ'লে আল্লাহ আমাৰ মৰ্যাদা কিমান ওপৰত লৈ যাব, ল'ব না নাই? নিশ্চয় ল'ব। কিছুমান বস্তু আছে যি বস্তুবিলাক মন নভৰে, ওলামাই কেৰাম লিখিছে সেই বস্তুৰ ওপৰত মানুহৰ এনেকুৱা যে মন কেতিয়াও নভৰে। তাৰ মাজত এটা হৈছে আকাশ। জন্মৰ পিছৰ পৰাই সেই আকাশ চাই আছোঁ, এনেকুৱা হয় নেকি, বিৰক্ত ভাৱ আহে নেকি যে চাওঁতে চাওঁতে আৰু ভাল নালাগা হ'ল, আকাশৰ পিলে আৰু চাব মন নাযায়। আল্লাহ তাআলা ইমান সুন্দৰকৈ আকাশখন সজাইছে, ৰাতিৰ তৰাবিলাক, আৰু ৰাতি আপুনি এন্ধাৰত চাদৰ ওপৰত বহি ওপৰৰ ফালে চাই থাকিব, মন নভৰে কেতিয়াও। আৰু এদিন দুদিন নহয় 70 বছৰলৈকে চোৱা মানুহেও ক'ব যে বেয়া লগা নাই, ভালেই লাগি আছে। ঠিক সেনেকৈ পানী আমি আজীৱন খাই আছোঁ, আমাৰ বয়স যিমানেই নহয় কিয় সেই পানী খাই আছোঁ, পেট ভৰে কিন্তু মন নভৰে। পানী খালে পেট ভৰি যায়, মনটো নভৰে, যে আজি পানী খালোঁ কালি আৰু পানী নাখাওঁ। চৰ্বত খালে, গাখীৰ খালে সেই তৃপ্তি আপুনি নাপাব যিটো পানীৰ মাজত আছে, তো মন নভৰে। ঠিক সেনেকৈ হাজীসকলে ক'ব পাৰিব, যিসকলে হজ কৰিছে, বাইতুল্লাহ শ্বৰীফৰ ফালে, আল্লাহৰ ঘৰৰ ফালে চালে মন নভৰে, চায়ে থাকিব ইচ্ছা যায়, হয় না নাই? হাজীসকলে ক'ব বাইতুল্লাহ শ্বৰীফ, আল্লাহৰ ঘৰৰ ফালে যেতিয়া আপুনি দৃষ্টি কৰিব, আপুনি চাই থাকিব মন যাব, আপোনাৰ চকু তাৰ পৰা আঁতৰ কৰাৰ ইচ্ছা নহ'ব, আৰু চাই থাকোঁ। কিন্তু কি কৰিব, উপায় নাই, আপুনি তাৰ পৰা আঁতৰ হ'ব লাগে, কান্দি কান্দি আঁতৰ হ'ব লাগে, বাইতুল্লাহ শ্বৰীফৰ পৰা আপুনি আঁতৰ হ'ব লাগে, কিন্তু মন নভৰে, চাই থাকিব ইচ্ছা যায়। ঠিক এনেকৈ পুৰুষ মানুহ, মহিলা মানুহৰ পৰা মন নভৰে, বয়স যিমানেই নহওক। নাতিয়েকৰ বিয়া, তেতিয়াও নিজৰো ইচ্ছা হয় যে একেলগে মোৰটো হৈ গ'লে, চব নহয় কিন্তু মনৰ কথা কৈছোঁ, মনটো মন হয়, মন নভৰে। আৰু মমিন, যিসকল মমিন বান্দা, এওঁলোকৰ কোৰআন পঢ়ি মন নভৰে। যিসকল মমিন বান্দা, এওঁলোকৰ কোৰআন পঢ়ি মন নভৰে। হজৰত উছমান গনি ৰাজিয়াল্লাহু তাআলা আনহু, তেখেতে কৈছে, মানুহৰ দিলৰ পৰা যদি অন্ধকাৰ দূৰ কৰিব পাৰিছে, তেনেহ'লে কোৰআন পঢ়ি তাৰ মন নভৰিব কেতিয়া। ইয়াৰ দ্বাৰা বুজা গ'ল যে দিলৰ অন্ধকাৰ দূৰ হৈছে না নাই তাৰ এটা চিহ্ন, তাৰ এটা চিমটম এইটো যে আমি তিলাৱত কৰোঁ না নাই। আৰু যদি অন্ধকাৰ হৈ আছে তেনেহ'লে এক ৰুকু পঢ়াৰ ইচ্ছা নহ'ব, মনতে নাহিব, বহাৰ লগে লগেও হঠাৎ বিৰক্ত বোধ হৈ যাব, যে বহুত পঢ়িলোঁ, মাথা ঘূৰণি আৰম্ভ হৈ। যিসকলে কোৰআন পঢ়ে বা পঢ়ি এৰি দিছে, এওঁলোকে গম পাব। আৰু যিসকল বান্দা এতিয়াও কোৰআনৰ কথা হয়তো ভাবিছে, নিয়ত কৰিছে, শিকিব লাগিব, তেওঁলোককতো মষ্ট ৱেলকাম, ভাল নিয়ত কৰিছে, দেৰি নকৰিব। আৰু যদি এতিয়াও নিয়ত কৰা নাই যে এই অৱস্থাতেই মৰি যাম, তেনেহ'লে অৱস্থা খতৰনাক হ'ব পাৰে। মৃত্যু ইমানৰ সৈতে হ'ব না নাই কোনো গেৰাণ্টি নাই। সেইকাৰণে ভয় কৰাৰ প্ৰয়োজন আছে। আল্লাহৰ কালাম, আমি দুটা চকু দিছিলে, বহু বস্তু, বহু নিয়মত উপভোগ কৰিলোঁ, এই চকু দি বহু বুকছ ষ্টাডি কৰিলোঁ, বহু কিতাপ অধ্যয়ন কৰিলোঁ, চাকৰি বাকৰি কৰিলোঁ, ডক্টৰ ইঞ্জিনিয়াৰ হ'লোঁ। আল্লাহৰ ওচৰত কি জবাব দিম? এই চকু, মোৰ কালামুল্লাহ শৰীফ তুমি কিয় নিশিকিলা? কি জবাব দিম? জবাব দিয়াৰ কোনো ভাষা নাথাকিব। সেইকাৰণে কোৰআনে কাৰিমৰ লগত আমাৰ সম্পৰ্ক কৰাৰ প্ৰয়োজন আছে না নাই? আৱাজ নাই, তাৰমানে আছে না নাই? নিশ্চয় আছে। আমি ইনশাআল্লাহ নিজৰ এলেকা বেচিছ, চবেইতো আৰু টাউন মছজিদত নাহে, হয়তো ফ্ৰাইডে কোনোবা আহে, ডেইলি ৰুটিনত নাই বহুতেই। তো সেই হিচাপে নিজৰ এলেকাত, নিজৰ গাঁও এলেকাত হওক, মছজিদৰ ইমামৰ হতুৱাই হওক, যদি ইজি প্ৰচেছ ইমাম চাবে নিদিয়ে, আপোনাক সহজ পদ্ধতি আপোনাক নিদিয়ে, তেনেহ'লে আছোঁতো আমি, আমাৰ টিম আছে ইনশাআল্লাহ, কাম কৰি আছে। ইমান সহজ পদ্ধতি, কোৰআন 2 মাহত শিকিব পাৰি, ইমান সহজ পদ্ধতি। সেই সহজ পদ্ধতিটো আমি ট্ৰেইনিং দি আছোঁ, জাগাই জাগাই আমাৰ ষ্টাফ কাম কৰি আছে। তো আপোনালোকে এই সুবিধাটো গ্ৰহণ কৰক।
আৰু যদি আপোনাৰ হাতত সময় আছে, এতিয়াও সময় যদি আছে, তেনেহ'লে মছজিদত ওপৰ মহলাত 4 দিন ক্লাছ হৈ থাকে, তাতে সংযোগ হৈ যাওক। তাতে ৰুটিন অনুযায়ী আমিতো কওঁ 1 ঘণ্টা পঢ়াও, 1 ঘণ্টা নপঢ়াও, 20 মিনিট 25। আৰু কিমান আলিম ওলামা আছে, কিমান সময় এওঁলোকৰ হাতত আছে। ইমামসকলৰ হাতততো বহুত সময় থাকে। একচেপ্ট মোৰ কথা বেলেগ ইমামক চাব, ফজৰৰ পৰা জোহৰলৈকে সময়, জোহৰ পৰি আচললৈকে সময়। আমাৰ গাঁৱৰ মানুহৰ এটা টোপনি হৈ যায়, তেতিয়া আমাৰ 2টা পিৰিয়ড হয়। গাঁৱৰ মানুহৰ কথা কৈছোঁ। মই ইয়াৰ পৰা যাই গ'লে 2টা পিৰিয়ড কমপ্লিট কৰোঁ, তাৰপিছত মুখ ধুই গ'লে উঠি আহে। এই কণ্ডিশ্যন। মোক ব্যৱহাৰ কৰক, আপোনালোকৰ মহল্লাৰ ইমামক ব্যৱহাৰ কৰক। মোট কথা, মৰাৰ আগতে কোৰাণ পঢ়িব লাগিব। কোৰাণৰ লগত সম্পৰ্ক বিভিন্ন প্ৰকাৰে হ'ব পাৰে। কাৰি চাব হৈ গ'ল, কোৰাণ পঢ়ি কাৰি চাব হৈ গ'ল, আলিম হৈ গ'ল, হাফিজ হৈ গ'ল, আমিল হৈ গ'ল। আমিল কোৰাণৰ ওপৰত আমল কৰণেৱালা, পঢ়িব নাজানে বেচেৰা, কোৰাণ শুনি আমল কৰে, আলিম উলামাৰ ওচৰত বহে, কোৰাণৰ কথাবিলাক শিকে, তথাপিও নাজাতৰ জৰিয়া হৈ যাব। কোৰাণৰ প্ৰচাৰ কৰে, নাছিৰ বুলি কোৱা হয়। কোৰাণৰ দাৱাত দিয়ে, কোৰাণৰ ফালে আহ্বান কৰে। আপুনি ইনভাইট কৰি আছে কোৰাণৰ ফালে মানুহক মানে মাতি আছে, ইনভাইট কৰি আছে, দায়ী হৈ গৈছে আপুনি কোৰাণৰ। এইটো এটা নাজাতৰ জৰিয়া হ'ব। আৰু এটা হৈছে অন্তিম পৰ্যায়, আপুনি একো নহয়, কোৰাণৰ প্ৰতি আপোনাৰ কমজোৰ যদি ৰেস্তা থাকে, আপোনাৰ মহব্বত থাকে, আপোনাৰ যদি মৰম থাকে, মহব্বত থাকে। মই এটা চিল্লা লগাইছিলোঁ এই ৰাজস্থান। তাতে চেহেৰি খোৱাৰ পিছত এজন ৰিক্সা চালক, অটো ৰিক্সা চালক, কোৰাণ পঢ়ে, বহুত স্পীডত পঢ়ে। মই ক'লোঁ যে ইমান স্পীডত কোৰাণ পঢ়ে না, চাওঁ কি পঢ়ে। মুখেদি একো নকয়, পেজবিলাক ওলোটাই আছে আৰু হাত কিন্তু ৰানিং কৰি আছে, হাতেদি ইচাৰা কৰি আছে, এটা পেজ ওলোটাই দিয়ে। মই লক্ষ্য কৰিলোঁ মুখেদিতো একো নকয়। মই ভাবিলোঁ মনে মনে পঢ়ে, হাফিজ হ'ব, মনে মনে পঢ়ি আছে। সকলো যে আপ হাফিজ है क्या? उनकी आंखों से पानी आ गया, চকুলো ওলাই গৈছে তাৰ। কয় मैं तो कुरान पढ़ना नहीं जानता, मैं कुरान नहीं पढ़ सकता, तो आप हाथ क्यों हिला रहे थे जब आप पढ़ ही नहीं सकते? बोले मौलवी साहब बहुत फिक्र की, कुरान सीख नहीं पाया, रमज़ान का महीना है, कम से कम मेरा अंगुली तो गवाही देगा, अल्लाह के यहाँ गवाही देगा, ये अंगुली ने कुरान के पेज को, हर लेटर को छुआ है, इस नियत से मैं पढ़ रहा हूँ। তার জজবা চাই মই আচৰিত হলোঁ। আল্লাহ, ৰিক্সা চলায় আৰু শিকিব পৰা নাই, তাত টিচাৰ নাই, শিকোৱা মানুহ নাই। আৰু আমাৰ ইয়াতে এলান কৰা হৈ আছে, টিচাৰসকলে এলান কৰে শিকোৱাৰ কাৰণে ৰাস্তা খুলি দিয়ে। আমি বহি থাকোঁ আমাৰ ওচৰত। বহু এলেকা আছে শিক্ষকৰ অভাৱত মক্তব নচলে, বহু মছজিদ হৈছে তলা লগাই দিয়া হৈছে। আৰু অপেক্ষা কৰক, এই মক্তববিলাক যদি বন্ধ হৈ যায়, 10 বছৰ পিছত আজান আৰু আকামত নহ'ব মছজিদত গষ্ট নহ'লে চব বন্ধ হৈ যাব। মছজিদৰ মানুহে যদি ইনভাইট কৰি মছজিদমুখী কৰিব নোৱাৰে, তেতিয়াহ'লে ক'ত লৈ যাব মানুহবিলাকক? আটাইতকৈ ভাল ঠাই হৈছে মছজিদ। আটাইতকৈ বেয়া ঠাইৰ পৰা আটাইতকৈ ভাল ঠাইত লৈ অনাটো চবতকৈ ডাঙৰ আল্লাহ। সেই আল্লাহৰ কথাৰ ফালে, আল্লাহৰ ঘৰৰ ফালে ইনভাইট কৰাৰ কাৰণে চিনাটো আৰু চৰা হ'ব লাগিব, হিম্মত থাকিব লাগিব, বুকু ফুলাই যাব লাগিব। মোৰ ভাই বেদিন হৈ আছে, মোৰ ভাই বেলেগ ৰাস্তাৰ ফালে যাই আছে, মই এৰি নিদিওঁ। মই বুজি পাইছোঁ, দিন বুজি পাইছোঁ। মোৰ ভাইক মই যেনেকৈ হওক 1 কাপ চাহ খুৱাই মেলি হ'লেও, যেনেকৈ আমি বেলেগ কাম সহজে কৰাই লওঁ, 1 কাপ চাহ খুৱাই, ঠিক সেনেকৈ আপুনি টাৰ্গেট বনাওক, 1 কাপ চাহ খুৱাই কেলে মছজিদমুখী কৰাৰ কাৰণে চেষ্টাটো ডাঙৰ কাম হৈ যাব, নাজাতৰ জৰিয়া হৈ যাব। আপনার কারণে এজন বান্দা জাহান্নামৰ জুইৰ পৰা বাচি গ'ল। সৰু এটা কথা, আমেৰিকাত চাকৰি পাইছে এজন ইছাই খ্ৰীষ্টান মহিলাৰ লগত তাৰ সম্পৰ্ক হৈ, ছোৱালীৰ লগত ভাল পোৱা হৈ গৈছে। এতিয়া চৰ্ত লগাইছে, খ্ৰীষ্টান মহিলাৰ আব্বাই চৰ্ত লগাইছে যে, তো চৰ্ত এটাই চৰ্ত লগাইছে যে তোমাৰ ঘৰ দুৱাৰ ত্যাগ কৰি যদি আহিব পাৰা, তোমাৰ ধৰ্ম ত্যাগ কৰি যদি আহিব পাৰা, তেনেহ'লে শাদী হ'ব, বিবাহ হ'ব। তোমাৰ আব্বা আম্মাৰ লগত ৰেস্তা নাই, সকলো একচেপ্ট কৰিছে। লাষ্ট মুমেণ্টত সকলো একচেপ্ট কৰিছে, বিয়া শাদী হৈ গ'ল। হঠাৎ যি মছজিদত নামাজ পঢ়িছিল, তাৰ পৰা 3 বছৰ পাৰ হৈ যায়,
সেই মছজিদৰ লগত সম্পৰ্ক নাই। ইমাম চাহেবেও ভাবি আছে ক'ত গ'ল মানুহটো, এই বিবাহ কৰি পেলাইছে, এনেকুৱা চব এৰি দিছে। এদিন 3 বছৰ পিছত যেতিয়া আহিলে, উপস্থিত হ'লে মছজিদত, হঠাৎ দেখা পালে, ক'লে যে তোমাৰ কি হৈছিল, তোমাকতো দেখা নাই, বহুত মাজতে এটা গেপছ পৰি গ'ল, বহুত দিন দেখা নাই। কৈ আছোঁ ফজৰ নামাজ পঢ়ি লওঁ। ফজৰৰ সময়ত এটেণ্ড কৰিছে। ফজৰৰ পিছত ইমাম চাহেবক কৈ আছে এনে কণ্ডিশ্যন, মোৰ বিবাহ হৈ গৈছিল খ্ৰীষ্টান মহিলাৰ লগত, আৰু মোৰ যিমানবোৰ বুকছ আছিল সকলোবোৰ বুকছৰ ওপৰত আছিল কোৰাণ কাৰীম। প্ৰত্যেক দিন অফিচত যোৱাৰ আগতে মই কোৰাণ এবাৰ চাই গৈছিলোঁ, আৰু মনে মনে ভাবিছিলোঁ এই কোৰাণ আল্লাহৰ কিতাপ হয়, আল্লাহৰ ওচৰত মই কি জবাব দিম, মইতো বেলেগ ধৰ্ম গ্ৰহণ কৰিছোঁ। এই মহব্বতটো মোৰ দিলত আছিল। মই যেতিয়া অফিচত যাম তেতিয়া বৈনীয়েকক ক'লোঁ যে বাকী বুকছবিলাক ক'ত গ'ল, সেইটোও দেখা নাপাওঁ। কয় তুমিও যিকেইটা বুকছ নপঢ়া ময়ো নপঢ়োঁ, সেইকেইটা মই ডাষ্টবিনত পেলাই দিছোঁ। দৌৰি গৈছে, সঁচাকৈ চাই যে কোৰাণ তাত ডাষ্টবিনত পেলোৱা আছে। সহ্য কৰিব পৰা নাই, কোৰাণ উঠাইছে, বুকত লগাইছে, চুমা খাইছে, আৰু খিৰিকীৰে তাই চাই আছে। জেহেৰ আবি বিবাহ কি হে, বুজি পালে যে খ্ৰীষ্টান ধৰ্মটো ধৰা নাই ভালদৰে। ছোৱালীজনী নিজৰ আব্বাক কোৱাৰ কাৰণে গুচি গ'ল। তাৰ পৰা বাচি কেলে ইমাম চাহেবৰ তাত ফজৰৰ নামাজ পঢ়িছে। ইমাম চাহেবে ক'লে এই কোৰাণৰ মহব্বতৰ কাৰণে তুমি আজি ইমান বচাব পাৰিলা। বেলেগ কামটো তুমি কৰা নাছিলা, চব বাদ দি দিছিলা, কিন্তু কোৰাণৰ প্ৰতি তোমাৰ দৃষ্টি আছিল। অফিচত যোৱাৰ আগতে তুমি কোৰাণখনহে চাইছিলা, কোৰাণৰ তিলাৱত তুমি কৰা নাছিলা। সৰু এটা মহব্বতৰ কাৰণে যদি এজন মানুহৰ নাজাতৰ জৰিয়া হ'ব পাৰে, কোৰাণৰ ওপৰত আমি যদি তেলাৱত কৰণেৱালা হৈ যাওঁ, কোৰাণ যদি আমি ঘৰত তিলাৱত কৰোঁ, কোৰাণ যদি আমাৰ ল'ৰা ছোৱালীক পঢ়াওঁ, ঘৰত বৰকত নাহিব? আমি অশান্তিৰ কাৰণে আমি বহুত ধৰণৰ ষ্টেপ লওঁ, অশান্তিৰ কাৰণে আমি কবিৰাজমুখী হওঁ। আজি আমাৰ ঘৰত কোৰাণ আছে, বৰকত নাই, কোৰাণৰ তিলাৱত নাই। গতিকে আল্লাহ তাআলা আমালোকক আমল কৰাৰ তৌফিক দান কৰে। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহ।